আজি অফিসত নাযাওঁৱে দেৰি হ'ল যা তই পঢ়বি যা হেল্ল' অঁ ছাৰ আজি অফিসত নাযাবি নেকি দেৰিয়ে হয় দেৰি হ'লেও একো কথা নাই অফিসত বহুত কাম আছে আজি তই জলদি আহি যা হয় নেকি অঁ ছাৰ মই 10টা বজাত যাই পাম দে নহ'লে ৰাখো অঁ বিজয় অঁ দেউতা ইমান দেৰিলৈকে টোপনি মাৰি থাকা মই অফিসত যাওঁ যোৱা নহ'লি দেউতা এটা কল কৰোঁ ৰ হেল্ল' ৰূপম দা ক'ত আছা হয় নেকি মোক মাল লাগিছিলে নহয় মই ঘৰতে আছোঁ তই আহ পইচাৰ টেনশ্যন ল'ব নালাগে অঁ দে মই তোমাক লৈ যাম ৰ ৰূপম আহিয়ে পোৱা নাই ফোন এটা মাৰোচোন হেল্ল' ৰূপম ক'ত আছা অঁ হয় নেকি যা জলদি আহ নাই দেউতা নাই ঘৰত নাই অফিচত গৈছে অঁ দে পইচা টেনশ্যন ল'ব নালাগে দে আহ জলদি আহ ৰূপম দা আহিলি ভিতৰত যা দেউতাৰে ঘৰত নাই নেকি বিজয় নাই বিজয় মালটো আনিছো মই এইটো মালটো তুমি লৈ লও এইটো লোৱা ৰূপম দা পইচাটো লওক বিজয় আগৰ অলপ পইচা পাব লগা আছিল নহয় পইচাৰ টেনশ্যন ল'ব নালাগে এনেকে হ'লে নহ'ব নহয় মোৰো বিজনেছ এটা আছে এনেকে হ'লে নহ'ব নহয় বিজয় এনেকে হ'লে মই তোমাক মাল চাপ্লাই দিব নোৱাৰিম কাৰণ মোৰো বিজনেছ এটা আছে দেখিছে বিজয় মই আহোঁ
বিজয় বিজয় অ' দেউতা কি এইবোৰ চোন ড্ৰাগছ হয়। মই খোৱা নাই দেউতা। তেতিয়াহ'লে এইবোৰ কোনে আনিছে? নাজানো। তই ড্ৰাগছ খোৱা কৰিছ ন? নাই খোৱা দেউতা। পঢ়া শুনাটো বাদ দিলিয়ে, এতিয়া এইবোৰত ধৰিছ। তই আৰু ভাল নহ। ওলাই যা মোৰ ঘৰৰ পৰা। কেতিয়াও নাহিবি এইখন ঘৰত। ওলা মোৰ ঘৰৰ পৰা ওলাই যা। মোক আৰু কেতিয়াও বিচাৰি নাযাবি। মোৰ ল'ৰাটো ইমান বেয়া হৈ গৈছে, নালাগে যা মোৰ ঘৰত থাকিব। হেল্ল', বিজয়। অ' ৰাহুল ক'ত আছা? মোৰ এটা প্ৰব্লেম হ'ল নহয়। কি প্ৰব্লেম হ'ল? মানে মোক দেউতাই ঘৰৰ পৰা ওলাই দিছে। মই তোমাৰ লগত থাকিব পাৰিমনে? কি হ'ল? থাকিব পাৰিবি তই। তই আহিবি, মই ঘৰতে আছো। একো টেনচন ল'ব নালাগে, মই আছোতো। চিগাৰেট খাবি নেকি? নাই নাখাওঁ, মই অলপ আগতে খালোৱে। তোৰ নিচা হৈছে ন? তই অলপ ৰেষ্ট ল'বি বল। আহ না, ইমান নিচা কৰিব নালাগে, আহ না প্লিজ। মোৰ বহুত টেনশ্যনৰ দোষ। আহচোন অলপ ৰেষ্ট ল'। দেউতাও বুজি নাপালে, ঘৰৰ পৰা ওলাই দিলে। এই দোষ, মই আছোঁ, তোৰ তই টেনশ্যন ল'ব নালাগে, শুই ল অলপ। বিজয়ৰ ঘৰত অহা নাই, 2 বছৰ হৈ গ'ল। ফোনে এটা মাৰো দেচোন, ক'ত বা আছে। পুনৰ ভিতৰত সোমাই আহা। অহাই ইয়াতে। পুৰা বিজয় ঘৰত নাই নেকি? বিজয় ঘৰত নাই, মই তাক ঘৰৰ পৰা ওলাই দিছোঁ। যে তোমাৰ কি হয়? বিজয় মোৰ বন্ধু হয়। তুমি যদি বিজয়ৰ বন্ধু হয়, বিজয় ক'ত আছে তুমি গম পোৱা নেকি? বিজয় ক'ত আছে মই নাজানো। বিজয়ৰ এটা ক্ল'জ বন্ধু আছে। হয় নেকি? মই বিজয়ৰ বন্ধুটোৰ ঘৰত যাম নেকি? যাবাচোন। অ' খুৰা, যদি বিজয় তাতে আছে
মই আপোনাক খবৰটো দিম দিয়া। হ'ব খুৰা, এতিয়া মই যাওঁ। দে যা। দাদা, ঘৰত কোনোবা আছে নেকি? কোন অ? এবাৰ মাত দিবচোন। দাদা। আহা ভাইটি, ভিতৰত আহা। বহাচোন ইয়াতে। কোৱাচোন ভাইটি, কি হ'ল তোমাৰ? দাদা, ইয়াতে বিজয় নামৰ ল'ৰা এটা থাকে নেকি? বিজয়? মোৰ লগতে থাকে সি। ৰ'বা, মই বিজয়ক লৈ আহি আছোঁ। তুমি বহাচোন। বিজয় তোমাৰ লগৰ বন্ধু আহিছে। বন্ধু, তোমাক দেউতাৰে বিচাৰি আছে। বিচাৰিব দে না, মোৰ দেউতাৰ লগত কোনো সম্পৰ্ক নাই। মোক দেউতাই ঘৰৰ পৰা উলিয়াই দিছে। বন্ধু, তোমাৰ অৱস্থা বহুত বেয়া হৈছে। তুমি জলদি হস্পিটেলত ভৰ্তি হোৱা। বাদ দে না এইবোৰ কথা। তই ঘৰত যা। দাদা, মই যাওঁ দিয়া। ভাইটি যোৱা। বন্ধু, ইফালে আহচোন। কি হ'ল? মালটো শেষ। মাল চেঞ্জ হৈছে নেকি? মালটো নাই, মাল লাগে মোক। ফোন মাৰি আছোঁ হা। হেল্ল'। বিকি ভাই, এই মাল অলপ লৈ আহিবি অ'। আহিবি ন? দে ঠিক আছে। বিকি আহিলে? ভিতৰত যাই আছো। বহিলো। মাল আনিছো। মই যিমান দিন জীয়াই আছো মাল পাই থাকিবি, টেনচন নাই। পইচাটো তই দিবি আৰু দিলে। ঠিক আছে, পইচাটো মই দি দিম হা। দোষ এই দোষ, মই আগতে লওঁ ৰ। ইমান খাব নালাগে তোৰ অৱস্থা বহুত বেয়া হৈছে। একো নহয়। তই বহুত খোৱা কৰিছ। বন্ধু, দি না। অলপ ল। মই অলপ টানো দে। না লোৱা। ঠিকেই আছে ন? আছো। ভাই।
ভাইটি ইয়াতে বিজয় থাকে নেকি? বিজয় ইয়াতে থাকে। আপুনি বিজয়ৰ দেউতাক নেকি? বহাচোন আপুনি। দোষ আছোন। বিজয় তোৰ হাতত কি এইবোৰ? দেউতা মই ড্ৰাগছ লোৱা নাই অ' দেউতা। মই চেলাইন লৈছোঁ, চেলাইন। তোৰ কি হৈছে অ? মোৰ একো হোৱা নাই অ' দেউতা। মই আৰু বেছি দিন জীয়াই নাথাকোঁ অ' দেউতা। তই কি বকি আছ? মই হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰি আছো ৰ। লাভ নাই, একো লাভ নাই। মই টিকট পাই গৈছোঁ অ' দেউতা। মানে মোৰ ব্লাড কেঞ্চাৰ হৈছে অ' দেউতা। বিজয় তোৰ একো নহয়। অ' দেউতা মোৰ আৰু ভাল হোৱাৰ চান্স নাই। ৰবা মই গাড়ী লৈ আহি আছো। অ' দোষ অ' ভাই কি হ'ল তোমাৰ? হে বন্ধুহঁত, মই আজি তোমালোকক এটা কথা কওঁ। তহঁতে মন দি শুনিবা দেই। নিচাৰ কবলত নপৰিবি দেই। এই ড্ৰাগছ মদৰ ওচৰত নিজৰ বহুমূলীয়া জীৱনটো অৰ্পণ নকৰিবি। ইহঁতে মানুহৰ জীৱন ধ্বংস কৰে। ভাল হৈ যা। মা দেউতা ভাই ভনী প্ৰেমিক প্ৰেমিকে সকলোৱে মৰম কৰিব তহঁতক। বিজয় কি হ'ল তোমাৰ? বিজয় আৰু এই দুনিয়াত নাই।